বন্ধুসকলে চাই আছে মোৰ ইউটিউব চেনেল এমেজিং ফেক্টছ। আহক জুবিন দাৰ বিষয়ে কিছু কথা জানো। জুবিন গাৰ্গৰ জন্ম হৈছিল 1971 চনৰ 18 নৱেম্বৰ তাৰিখে মেঘালয়ৰ তুৰাগাঁৱত। তেওঁ এজন ইণ্ডিয়ান প্লেবেক ছিংগাৰ, মিউজিক ডাইৰেক্টৰ, কম্প'জাৰ, ছংৰাইটাৰ, মিউজিক প্ৰডিউচাৰ, ফিল্ম ডাইৰেক্টৰ, ফিল্ম প্ৰডিউচাৰ আৰু এক্টৰ। তেওঁৰ ৰিয়েল নেম জুবিন বৰঠাকুৰ। তেওঁ বজাব জানে ভোকেল, তবলা, কীবৰ্ড, ড্ৰাম, ঢোল, গীটাৰ আৰু কীবৰ্ড আৰু তাৰ বাহিৰেও বহুতো কিবাকিবি। তেওঁৰ দেউতাক মোহিনী বৰঠাকুৰ আৰু মাক লিলি বৰঠাকুৰ। তেওঁৰ মাক এজন ভাল ছিংগাৰ, এক্ট্ৰেছ আৰু ডান্সাৰ আছিল। জুবিন গাৰ্গৰ পঢ়া শুনা। তেওঁ প্ৰথমতে তামোলপুৰত মেট্ৰিক পাছ কৰিছিল। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ অন্তৰ্গত জগন্নাথ বৰুৱা কলেজত তেওঁ পঢ়িছিল। তেওঁৰ ভণ্টি আছিল জংকী বৰঠাকুৰ আৰু তেওঁ এজন ভাল এক্ট্ৰেছ আৰু ছিংগাৰ আছিল। জংকী বৰঠাকুৰৰ মৃত্যু হৈছিল 2002 চনত এখন কাৰ এক্সিডেণ্টত। তাৰপিছত জুবিন গাৰ্গে তেওঁৰ ভনীয়েকৰ স্মৃতিত শিশু নামৰ এখন আলোচনী ৰচনা কৰিছিল। জুবিন গাৰ্গে বিয়া কৰাইছিল গোলাঘাটৰ গৰিমা শইকীয়াক আৰু গৰিমা শইকীয়া আছিল এজন ভাল ফেশ্বন ডিজাইনাৰ। জুবিন গাৰ্গে অনামিকা এলবামখনৰ জৰিয়তে 1992 চনত প্ৰফেশ্যনেল মিউজিকত প্ৰৱেশ কৰিছিল আৰু তাৰপিছত তেওঁ ক্ৰমে মায়া, আশা আৰু পাখি নামৰ এলবাম মুকলি কৰিছিল। তাৰপিছত তেওঁ মুম্বাইলৈ গুচি যায় আৰু বলিউড মিউজিক ইণ্ডাষ্ট্ৰীত প্ৰৱেশ কৰে। 2006 চনত গেংষ্টাৰ ফিল্মখনৰ য়া আলি গানটোৰ জৰিয়তে জুবিন গাৰ্গে এক বৃহৎ সফলতা লাভ কৰিছিল। এই গীতটোৰ জৰিয়তে তেওঁ বেষ্ট প্লেবেক ছিংগাৰ গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ড গিফা পাইছিল। তেওঁৰ দ্বিতীয় হিন্দী এলবাম আছিল জিন্দগী। জুবিন গাৰ্গে অসমৰ বানপীড়িতসকলৰ বাবে নিজাববীয়াকৈ বহুতো কাম কৰি আহিছে। তেওঁ নিজাকৈ এটা টীম খুলি অসমৰ বানপীড়িতসকলক সাহায্য আগবঢ়াই আহিছে। তেওঁ কৰা চিনেমাৰ ভিতৰত প্ৰেম আৰু প্ৰেম, তুমি মোৰ মাথো মোৰ, দীনবন্ধু, গেংষ্টাৰ, ষ্ট্ৰিংছ, বণ্ড অফ ফেইথ, বিগ ব্ৰাদাৰ, মন যায়, এখন নেদেখা নদীৰ সিপাৰে, ৰামধেনু, চুমা পৰশতে, ৰদৰ চিঠি, অহেতুক, গানে কি আনে, 7 নৱৰৰ সন্ধানত, মিছন চাইনা, প্ৰিয়াৰ প্ৰিয়, দ্য আণ্ডাৰৱৰ্ল্ড আৰু কাঞ্চনজংঘা। তেওঁ মিউজিক ডাইৰেক্টৰ হিচাপে কাঞ্চনজংঘা, ৰত্নাকৰ, দ্য আণ্ডাৰৱৰ্ল্ড, প্ৰিয়াৰ প্ৰিয়, মিছন চাইনা, গেংছ অফ নৰ্থ ইষ্ট, দিল তো দিৱানা হাই, গানে কি আনে, ৰদৰ চিঠি, এখন নেদেখা নদীৰ সিপাৰে, মন নিয়ে, কাছে আছো তুমি, মন যায়, ষ্ট্ৰিংছ বৰ্ণ বাই ফেট, আমি অসমীয়া, অধিনায়ক, শুধু তুমি, দীনবন্ধু, ৰং, বাৰুদ, মায়া, জুমন চুমন, বিধাতা, প্ৰিয়া মিলন, অগ্নিসাক্ষী, প্ৰেম আৰু প্ৰেম, জীৱন নদীৰ দুটিপাৰ, কন্যাদান, নায়ক, দাগ, তুমি মোৰ মাথো মোৰ, হিয়া দিয়া নিয়া। তেওঁ গান গাইছিল মেৰুটিয়া গেংষ্টাৰ্ছ, হামাৰী আধুৰী কাহানী, মুম্বাই 125 কিলোমিটাৰ, ক্ৰিছ 3, OMG মানে অ' মাই গড, ৰাজ 3, দম মাৰো দম, आसियान, लंदन ड्रीम्स, ये मेरा इंडिया, हेलो, बॉम्बे टू बैंकॉक, झूम बरबर झूम, द ट्रेन, गुड बॉय बैड बॉय, क्या लव स्टोरी है, बिग ब्रदर, लाइफ में कभी कभी, नमस्ते लंदन, आई सी यू, बस एक पल, प्यार के साइड इफेक्ट्स, गैंगस्टर, आन, कांते, फिजा, गर्फ। 2005 চনত বেষ্ট মিউজিক এৱাৰ্ড, 2006 চনত ফিল্মফেয়াৰ এৱাৰ্ড, 2007 চনত বেষ্ট প্লেবেক ছিংগাৰৰ লগতে আইফা এৱাৰ্ড, 2009 চনত ৰজত কমল বঁটা বেষ্ট মিউজিক ডাইৰেক্টৰ আৰু বেষ্ট প্লেবেক ছিংগাৰ, 2015 চনত প্ৰাগ চাইন এৱাৰ্ড, 2018 চনত মিছন চাইনাৰ বেষ্ট এক্টৰ আৰু বেষ্ট ফিল্ম হিচাপে এৱাৰ্ড পাইছিল।